everyone. Good morning. মই দিব্যজ্যোতি নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মোৰো ভালেই। এই ৰাতিপুৱা বৰ আজি লৰালি হৈছে, মানে নিউ যোৰহাট যায় মাগিনটোৰ লগত। তাকে ভাতকেইটা এয়া হ'ল, মোৰ দোকান যাব লাগে। ইমান লৰালি হৈছে, আজি উঠাও দেই, মানে 7টা বাজি আজি খাবলৈ এবাৰ শুই দিলোঁ। তোৰ পথত তাই টোপনি কাৰণে মোৰ টোপনি লৰালৰিকে ইয়াত চব্জি অলপ কাটি লওঁ। দাইল কালিয়ে আছেই, ভাত কেৰেলাকে কাটিছোঁ, কেৰেলাকে কাটিলোঁ। শুকান চব্জি এখন বনাওঁ আৰু দাইল কালি খাম আৰু মন বিহু যাব মানে। এই স্কুটিখন বাহিৰত উলিয়াই দিয়া আকৌ। সিও নুঠে নহয় সোনকালে, লেতেৰা পেতেৰা কৰি থৈছে। স্কুটিখন গেৰেজ নাই নহয়, আমাৰ গাড়ী নাই যে নিজৰ, স্কুটিও নাই। ভিতৰতে ভৰাই থ'ব লাগে। ৰাতি আহিলেহি গোটেই ভিতৰতে অৱস্থা ঐ যা স্কুটিখন লৈ গৈছে। হাই গাইজ, এতিয়া দোকানৰ পৰা পটককৈ আহোঁগৈ। ক'ৰবালৈ কাম এটা আছে, বাবুৰ লগতে যাওঁ। এঘণ্টাৰ কাৰণে যাওঁ আৰু। বৰদলৈ যোৱা ৰাস্তা দেই আমাৰ তিতাবৰ। এই পুখুৰী পানী আছে। ইমান দিছে বেট মাৰিছে নে? ঠাণ্ডা কাৰণে ভাল লাগিছে। ৰেল ক্ৰচিং পাইছোঁহি। আইঅ ৰেলগেটখন লাহেকৈ যায় দেখোন, ঠেকেচনি চেনি খাব। পাইছোঁহি। স্পীড ব্ৰেকাৰটো বৰ সৰু, ভালকৈ যাবি দেই। গেটৰ ওচৰত ইমান পানী নে? এইখন কোৰ্টৰ গেট, পানী দিছেনে ইমান?
এয়া পালোহি আৰু লগৰ দেই মোৰ ইয়াতে পালো লগ আৰু বহু দিনৰ পাইছো লগ ন বহু দিনৰ লগ পাইছো ইয়াক আমি কলেজত একেলগে পঢ়া ক'ত পালোহি চাৰিওফালে গছ গছনি ইমান সেউজীয়া পৰিৱেশ কি চাইছা তুমি ইউটিউবত কি ওলাইছে হা কি নাইচ অঁ এইটো চাইছে ইউটিউবো চাব জানে মই একো নাইছো মই তোমাকে চাই আছো ক'ত পালো সেয়া যোগেন দাৰ ওচৰতে কামটো কৰি লওঁ হ'ব নেকি ওচৰৰে গাঁৱৰ মানুহ হ'ব নহয় হাই গাইজ এয়া ক'ৰটো পাহি দোকানে পালোহি আৰু বহুত দেৰি হ'ল ইয়ালৈ গুচি এতিয়া চাহ খাই লওঁ তাৰপিছতে কামত কৰি লওঁ এতিয়া ভাল লাগিছে গাটো এই সময়ত মানে চাহকাপ নাখালে মোৰ গাটো বহুত বেয়া লাগে আজি খাবলৈ নহ'ল পটককৈ গুচি গ'লোঁ কাম এটা Apa sih? Apa? Ya. Ini. Apa yang